নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে নিজৰ মোবাইল ফোনৰ কেমেৰাত কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় HDR মোডটো দেখি আহিছে। কিন্তু আপুনি হয়তো নাজানে যে এই HDR মোডটোই কি কাম কৰে আৰু ইয়াৰ সহায়ত আপুনি কি ভাল ফটো তুলিব পাৰে। আজি সমস্ত কথা আমি এই ভিডিঅ'টোৰ আলোচনা কৰিম। তেনেহলে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছাম ট্ৰিটছ এণ্ড ট্ৰেভেল। বন্ধুসকল, প্ৰথমতে HDR আমি ফুল ফৰ্মটো জানো, যাক আমি হাই ডাইনামিক ৰেঞ্জ বুলি জানো। ইয়াৰ সহায়ত আপুনি এটা ফটো অতি সুন্দৰভাৱে ক্লিক কৰিব পাৰে। যদি আপোনাক সাধাৰণ ভাৱত বুজাবলৈ যাওঁ, তেনেহলে আপুনি যদি বাহিৰৰ খোলা ঠাই এডোখৰত যায়, আপুনি এটা ফটো ক্লিক কৰিব বিচাৰিছে, য'ত আপোনাৰ বেক সাইডত লাইটিং বা পোহৰ বেছি আছে, আৰু তাত যদি আপুনি সেই ফটোটো ক্লিক কৰে, তেনেহলে আপুনি যি সাবজেক্টত বা যাৰ আপুনি ফটো ক্লিক কৰিব বিচাৰিছে সেই মানুহজনৰ ফটোটো কোলা হৈ আহিব। আৰু যদি আপোনাৰ বেকগ্ৰাউণ্ডত বেছি কোলা আছে, তেনেহলে সেই কোলা ৰখৰ কোলা হৈ থাকিব। যে আপোনাৰ মোবাইল ফোনৰ কেমেৰাটোই যদি আপুনি নৰ্মেল মোডত এটা ফটো ক্লিক কৰে, তেনেহলে বেকগ্ৰাউণ্ডৰ ব্ৰাইটনেছটো ইমান এডজাষ্ট কৰিব নোৱাৰে, যাৰ ফলত আপুনি এটা ভাল ফটো ক্লিক কৰিব নোৱাৰে। কিন্তু আপুনি যেতিয়া HDR মোডটো অন কৰিব, তেতিয়া আপোনাৰ বেকগ্ৰাউণ্ডত য'ত বেছি লাইট আছে বা য'ত বেছি কম লাইট আছে, সেই সকলোবোৰ বস্তু এডজাষ্ট কৰি ল'ব। আৰু এই এডজাষ্ট কৰি ল'ব পাৰে যে HDR মোডে যেতিয়া আপুনি HDR মোড অন কৰি এটা ফটো ক্লিক কৰিব, তেতিয়া আপোনাৰ সেই মোবাইলটোত তিনিটা ফটো ক্লিক হয়। যাৰ প্ৰথমটো ফটো হ'ব এটা নৰ্মেল সাইজ ফটো, যে যেনেকৈ আছে তেনেকৈ এটা ফটো ক্লিক হ'ব। দ্বিতীয়টো ফটো অতি ব্ৰাইটনেছ, মানে কেমেৰাটোৱে যিমান ব্ৰাইটনেছ ল'ব পাৰিব, যিমান পোহৰ কৰি ল'ব পাৰিব, সিমান পোহৰত এটা ফটো ক্লিক কৰিব। আৰু তৃতীয়টো ফটো ক্লিক কৰিব একেবাৰে কম ব্ৰাইটনেছত বা একেবাৰে কম পোহৰত। যিখিনি পোহৰ তাত থাকে সেই পোহৰখিনিতেই তৃতীয়টো ফটো ক্লিক কৰিব। আৰু এটা ছফ্টৱেৰৰ সহায়ত এই তিনিওটা ফটো মেটচ কৰিব, আৰু সেই ছফ্টৱেৰটো মিলাই চাব যে কোন জায়গাত বেছি কোলা হৈ আছে, কোন জায়গাত বেছি বগা হৈ আছে, আৰু এই তিনিওটা ফটো একেলগে কম্বাইন কৰি সেই জায়গাখিনি বা পোহৰখিনি এডজাষ্ট কৰি ফটোটো আপোনাক প্ৰদান কৰিব। আৰু ইয়াৰ সহায়ত আপুনি অতি এটা সঠিক ফটো লাভ কৰিব পাৰিব, যে তেতিয়া আপোনাৰ সেই বেকগ্ৰাউণ্ডৰ বেছি পোহৰটো নাহে বা কম পোহৰটো নাহে। এনেকৈ আপুনি এটা অতি সুন্দৰ ফটো লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনাক কিছু উদাহৰণৰ সহায়ত আমি আৰু ভালভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। আপুনি ইয়াত এই ফটোটো নিশ্চয় দেখিছে, যে ইয়াত আপুনি বাওঁফালে যিটো ফটো দেখিছে সেইটো HDR মোডত তোলা এটা ফটো, আৰু ৰাইট সাইডত আপুনি যিটো ফটো দেখিছে সেইটো নৰ্মেল মোডত তোলা এটা ফটো। আপুনি নিশ্চয় দেখিছে যে ইয়াত কিছুমান জায়গা কোলা হৈ আছিল, কিন্তু HDR মোডত সম্পূৰ্ণকৈ এটা অতি শুদ্ধ ফটো আপুনি দেখিবলৈ সক্ষম হৈছে। এইবাৰ আমি এই লেগটো বা এই হ্ৰদটোৰ ফটোটো লৈ আহোঁ। ইয়াত আপুনি আৰু সঠিকভাৱে ইয়াক দেখিবলৈ সক্ষম হ'ব। আপুনি প্ৰথমতে যিটো ফটো কেপচাৰ কৰা হৈছে সেইটো নৰ্মেল মোডত কেপচাৰ কৰা হৈছে, আৰু ইয়াৰ পিছত সেই একেখিনি জায়গাতে দ্বিতীয় ফটোটো HDR মোডত কেপচাৰ কৰা হৈছে। আৰু ইয়াত আপুনি অতি সুন্দৰভাৱে এই দুইটা ডিফাৰেন্স দেখিবলৈ সক্ষম হৈছে, যে HDR মোডত তোলা ফটোটোই সকলোবোৰ কালাৰ কি ধৰণে এডজাষ্ট কৰি লৈছে। এইবাৰ আমি আকৌ এই ছোৱালীজনীৰ ফটোটো দেখাইছোঁ। ইয়াৰ পিছফালে আপুনি নিশ্চয় অনুমান কৰিছে যে আকাশত বহুতো পোহৰ আছে। ইয়াৰ ফলত আপুনি এই ফটোটো কোলাকৈ দেখিবলৈ পাইছে, যেন ইয়াতে ছোৱালীজনী আমি কিবাকেহে চিনি পাইছোঁ। কিন্তু যেতিয়া আপুনি HDR মোডত এই ফটোটো ক্লিক কৰিব, তেনেহলে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে কেমেৰাটোই যিটো সেটিং সেইটো এডজাষ্ট কৰি লৈছে, আৰু এই প্ৰথমতে নৰ্মেল মোডত কোলা দেখা ছোৱালীজনী এতিয়া সুন্দৰভাৱে দেখিবলৈ পাইছোঁ। এবাৰ আমি এই ঘৰটোৰ উদাহৰণ দিবলৈ ওলাইছোঁ। আপুনি ইয়াতো সুন্দৰভাৱে HDR আৰু নৰ্মেল ফটোৰ পাৰ্থক্য দেখিবলৈ পাব। আপুনি দেখিছে যে যিটো HDR মোডত তোলা ফটো, এই ঘৰটোৰ ফটোটো অতি সুন্দৰ হৈছে, কিন্তু নৰ্মেল মোডত যিটো ফটোটো কেপচাৰ হৈছে সেইটো কিছুমান জায়গা আন্ধাৰ হৈছে বা কিছুমান বেছি পোহৰ হৈছে। আৰু এয়াই হৈছে HDR আৰু নৰ্মেল ফটোৰ ডিফাৰেন্স।
এনেকুৱা আৰু বহুতো ফটোৰ ডিফাৰেন্স আপুনি দেখিবলৈ পাব বা আপুনি আজিয়ে নিজে এটা নৰ্মেল ইমেজ বা HDR মোডত এটা ইমেজ ক্যাপচাৰ কৰি ইয়াৰ ডিফাৰেন্সসমূহ আপুনি নিজেই চাব পাৰে আৰু যেতিয়া আপুনি কিছুমান মুকলি ঠাইত যাই এই ফটোবোৰ মোবাইল ফোনেৰে ক্যাপচাৰ কৰিব তেতিয়া নিশ্চয় HDR মোডত যদি আপুনি সেই ফটোটো ক্যাপচাৰ কৰে আপুনি অতি ভাল ফটো এটা লাভ কৰিবলৈ সক্ষম হ'ব আৰু এয়াই আছিল এটা HDR মোডৰ ওপৰত বনোৱা সামান্য ভিডিও যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ আমি আপোনালোকলৈ সদায় এনেকুৱা টেকনলজি ৰিলেটেড ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ ইমানতে এৰিছো ধন্যবাদ জয় আই অসম